হেল্ল' গাইজ আজি আকৌ ৰিস্মাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ এইফালে বৰষুণ কেনে পৰিছে আমাৰ এইফালে কণ্টিনিউ বৰষুণ দি আছে আমাৰ ইয়াতে মানে পানী যিমানটো মানে খেতিৰ কাৰণে যিমান পানীৰ প্ৰয়োজন হয় সিমানটোৱে হৈছে তাতকৈ অধিক হোৱা নাই আৰু মানুহবোৰ খেতিৰ মাজে মাজে মাছ ধৰে গাঁৱত তেনেকুৱা পৰিৱেশটো চাই খুব ভাল লাগে আপোনালোকক মাছখিনি দেখাই দিছোঁ আপোনালোকে বলক চাই লওক উজানৰ মাছ খাই খাই একদম মানে গাল চাল ফুলি গৈছে একদম বেলুনৰ দৰে হৈ গৈছে A few moments later. উজানৰ মাছকেইটা আপোনালোকে সোৱাদ লৈছেনে বাৰু সেইফালে আমাৰ ইয়াত একদম মানে মাছ কি ক'ম আৰু বহুত ওলাইছে আৰু মাছ খাই খাই একদম মানে শকত হৈ গৈছোঁ কি ভাল লাগিছে চক মাছখিনি চক আহা কেনেকুৱা মজা আহা কেনে কি ফ্ৰেছ মাছ কেনেকুৱা লাগিলে চাই আপোনালোকৰ দুখ লাগিছে নেকি বাৰু আজি মই কিন্তু আপোনালোকক ক্লু লগামেই ইমান ধুনীয়াকৈ মই মানে মাছকেইটা আজি কেনেকৈ বনাম জানে জুইত দি আৰু হালধি পাতত তাৰপাছতে নেমুৰ ৰস ভোট জলকীয়া আৰু তোমাৰ তাত আৰু কিবা কিবি থাকিব ধুনীয়া পাত আৰু কি থাকিব কি মজা লাগিব খাই যদি আহিব A few moments later. তোমাৰ মুখলে চাই হেঁপাহে নপলাই সময়ৰো গুটি লাগি দিওঁ যেন এবাৰ আৰু মই মোবাইল নেপাওঁ চেছ আৰু এবাৰ